কি জমনি ৰে মোৰ হাঁহি হাঁহি একদম পেটটো বিষাই গৈছে তুমি ঘৰ খৰা ঝাৰুডাল দেখিছিলা নেকি? নাই দেখা ঠিক আছে বাৰু। আৰে সঁচাকে মজা ভিডিঅ' বনাই ৰে কিবা এটা যে সুধিছো মানে পাত্তাই দিয়া নাই। মুতুৰা গায়ন জংগলৰ লায়ন বোলে ইমান ফানি ভিডিঅ' বনাই কোন মুতুৰা? তুমি গমেই নোপোৱা এই ইউটিউবটো খুলি বৰাদা বুলি চাৰ্চ কৰা তাৰপিছত তাত মুতুৰাৰ ভিডিঅ' আৰু এটা মজা কথা শুনা বৰাদাই 10,000 ছাবস্ক্ৰাইবাৰো পাৰ কৰিলে আৰু শুনা কোৱা ৰৈ কিয় গলা? তুমি যিহে তাৰকাৰ নিচিনা ৰঙা চকু দেখুৱাই আছা ভয়ে লাগে। নিজে যে কুম্ভকৰ্ণৰ নিচিনা ৰাতিপুৱা 10টা বজাত শুৱাৰ পৰা উঠি মই চাফা কৰি থৈ যোৱা সোফাখনত আকৌ বহি খচি আছা সেইটো একো নাই আৰু মোক তাৰকা বুলি ক'বলৈ আহিছে। আৰম্ভ হ'লেই আৰু মানে আৰে ষ্টাৰ্ট কোনে কৰিছে? সব বস্তুৰে ষ্টাৰ্ট কৰিলেও অফ কৰিব পৰা সুইচটো থাকে ন নাজানো আৰু তোমাৰ ক্ষেত্ৰত সেইটো কিয় মিছিং কিবা চাগে মেনুফেকচাৰিং ডিফেক্টেই হ'ব। সোফাখনত বহাৰ ঢংটো চোৱাচোন সৰু সুৰা এই মেনাৰ্ছবোৰ নিশিকিলে মানে মেনুফেকচাৰিং ডিফেক্টেই হ'ব চাগে। কথা বেছি হৈছে অলপ তোমাৰ তোমাৰ প্ৰব্লেমটো ক'ত মানে মই সুখেৰে শান্তিৰে বহি ইয়াত মোবাইল টিপি আছো সোফাখনহে খচিছো তাকো ঠিক কৰি থৈ যাম হ'লতো। কথা ক'বলৈ আহিছে পানী গিলাচ লৈও নিজে খাব নোৱাৰে আকৌ সোফাখন ঠিক কৰি থৈ যাব যাওঁতে। ৰাম হ'লতো এতিয়া খোজ বহিবলৈ মানা কৰা নাইতো তোমাৰ কিন্তু গৰুৰ নিচিনাকে নখচি পেলাই মানুহৰ নিচিনাকে বহিবলৈহে কৈছো। কাম বন নাই খালি এজনীয়ে গৰু আৰু মানুহৰ উদাহৰণ দি থাকে চান্স পালে যে তাই কোনোবা দিনা মোক গোহালিত ভৰাই থৈ আহিব। সেইটোৰে যোগ্য তুমি। আজিৰ দিনত মই পস্তাই আছো বিয়া হোৱাৰ আগতে ল'ৰা এটাৰ স্বভাৱ চৰিত্ৰ চাই পেলাই বিয়া হ'ব লাগে ঘৰ বাৰী চাই বিয়া হৈ লাভ নাই। ঘৰৰ কথা নাজানো কিন্তু বাৰীখন চাবই লাগিব। কি ক'লা তুমি? তুমি শুনি পেলাই যিটো বুজিছা তাকে কৈছো। অসভ্য কৰবাৰ। কি হ'ল? বেডৰুমত মোৰ লেপটপটো ভাঙি পৰি আছে যে চিট নহয় ছেটটো হ'ল। একো নহয় দিয়া বেলেগ এটা কিনি ল'বা। অলপ ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছিল অফিচৰ। কি চিট কৰি আছা ছেটটো হ'ল বুলি কোৱা নাই? জান শুনা না তুমি এই শুনা নাডাল ক'লে কিবা এটা নহয় কিবা এটা জেং লাগে মই আগতেও কৈছো। তুমি বেছি ছাছপেন্স নিদিবা কি হৈছিল কোৱা মোৰ লেপটপটোৰ লগত। মানে হেৰি হ'ল। কি হ'ল? ইমান গৰম নহবাচোন ধৈৰ্য ধৰা। আৰে কোৱা আকৌ। ৰাতিপুৱা মই ঘৰ সাৰি থাকোতে হাতৰ পৰা পৰি গ'ল দেখাই নাপালো জানানে টেবুলতে যে আছিল। আৰে অন্ধ নে কি হা তুমি ইমান ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছিল জানানে তুমি? সৰি সেইকাৰণে ঝাৰু বিচাৰি আহিছিল মনে মনে মানে ভঙা লেপটপটোৰ কাম তামাম কৰি দিলাহেঁতেন। আৰে কিহৰ লগত কি কানেকশ্যন কৰিছা তুমি নজনাকে মূৰত যি আহে তাকে কৈ নিদিবা। কিন্তু মোৰ লেপটপটো গ'ল ন যোৱা বস্তু গ'ল আৰু ঘূৰি নাহে আকৌ সেইটো এনেও আদিম যুগৰ লেপটপ বেলেগ এটা ল'বলৈ হৈছিলে তোমাৰ। বাহ সেই বুলি মানে তুমি পুৰণাটো ভাঙি দিবা আৰু। আৰে ইচ্ছা কৰি ভঙা নাই তো কিমান ক'ব লাগে। তোমাৰ হাতেৰে ভাঙিল ন 15 বছৰ ময়ে চলাই আছিলো আজিলৈকে কিবা এটা হৈছিল নে তোমাৰ হাতত বস্তু কিবা টিকে নে? মুখ বেক এটা কৰি লাভ নাই এটা এটাকে চব চেছ কৰি দিয়া ঘৰৰ বস্তু। এইটো কি হলো ভুলতে ভাঙিল ইমান কথা শুনাই মানে। তোমাৰ চব কাম ভুলতে হয় ন দালিত নিমখ ভুলতে বেছি হৈ যায় মাংস বনালে ভুলতে নিসিজাকে থাকে ভুলতে মোবাইল লেপটপ ভাঙি যায় মোলেও বিয়া চাগে ভুলতে হলা ন। আৰে লেপটপটো ভাঙিছে দোকানত দিলে ভাল কৰিবও পাৰে আৰু কিজনিবা ৱাৰেণ্টি আছে চোৱাচোন এবাৰ। আৰে আজিকালি যেনেকৈ 14 বছৰীয়া নিবা নিবি ৰিলেশ্যনশ্বিপৰ কোনো গেৰেণ্টি নাই তেনেকে এইবোৰ ইলেক্ট্ৰনিক্স বস্তুৰো কোনো ৱাৰেণ্টি নাই থাকিলেও বছ 6 মাহ বা 1 বছৰীয়া খেল তাৰপিছত কোনেও ঘণ্টাও সুধিবলৈ নাহে। তো কি কৰিবা এতিয়া? আৰে কি কৰিম আৰু ভঙা বস্তুটো তুমি ভাঙিয়ে দিলা ৰাস্তাত ৰৈ চাওঁগৈ কোনোবা লোহাৰ টিঙৰ বেপাৰী আহে নেকি। কথা সুধিবই নোৱাৰি একেবাৰে মাথাডাল গৰমেই হৈ থাকে। আৰে গৰম হ'বলগীয়া কাম কৰিছাই ন। লোহাৰ টিঙৰ বেপাৰীটোক সুধিবাচোন কেজি হিচাপত তোমাৰ মাথাটো কিনিব নেকি বিক্ৰী কৰি দিম। মোৰ আগত কথা চম্ভালি কবা দেই কথা বেয়া হৈ যাব কিন্তু ইমান দামী লেপটপটো ভাঙিলে কাণ্ড জ্ঞান বোলা বস্তুটো নাই তাৰ ওপৰত উল্টা পুল্টা কথা। মোক দেখিছানে ঘৰৰ এটা বস্তু ভাঙিছো নে কেতিয়াবা? দাড়ি কাটিবলৈ হ'বলা তুমি আজি মোৰ গ্লাছখন লৈছিলা। লৈছিলো সেইখন লৈ কাটিবলৈ সুবিধা হয় ইফালে সিফালে নিব পাৰি যে। তাৰপিছত জেগাত থৈছিলাগে নে? নাই থোৱা কি হ'ল? বাথৰুমত পৰি দুটুকুৰা হৈ আছে। অথনি তুমি কাৰ কাণ্ড জ্ঞানৰ কথা কৈ আছিলা? মই ধেমালিহে কৈছিলো। পানী কেঁচুৱা হৈ আছা তুমি ধেমালি কৰিবলৈ।
কালি মা জাগিল মোৰ গেম বাজিল